মই পিন্ধি আছোঁ মুগাৰ কাপোৰ এযোৰ আৰু মুগাৰ কাপোৰত পিন ভৰাটো ইমান যে টান আপোনালোকক নক'লেও বুজি পাব। তথাপিও ফাইনেলি পিন ভৰাই হৈ গ'ল আৰু মানে ইমান যত্ন কৰাৰ পিছত পিনকেইটা ফাইনেলি মাৰি হৈ গ'ল আৰু তাৰ পাছতে আমি যাবলৈ বুলি ওলাইছোঁ। কিন্তু তাৰ আগতে চাওকচোন চাদৰখন মোলৈ অলপ ছুটি হৈছে, তথাপিও একো নাই, ধুনীয়াকৈ পিন্ধি কৰি ওলাই মেলি আহিলোঁ। আৰু ওলাই মেলি ক'ত আহিছোঁ আপোনালোকে চাগে নিশ্চয় জেগাডোখৰ দেখি গম পাইছে, তথাপিও কৈ দিছোঁ। আমি আহি আছোঁ হাবুঙলৈ, মানে হাবুঙত আজি যিহেতু মেডাম মেফি পাতিছে, গতিকে মেডাম মেফিলৈ বুলি আহি আছোঁ। আৰু এইফালে এয়া মূল মন্দিৰ ভাগ হাবুঙৰ। আৰু হাবুং ক'ত আছে আপোনালোকে নিশ্চয় জানেই, ধেমাজি জিলাৰ অন্তৰ্গত এই হাবুং, আহোমৰ দ্বিতীয় ৰাজধানী হিচাপে খ্যাত। আৰু এইফালে আমি হাবুঙলৈ আহি পায়েই এইখন হ'ল প্ৰধান গেট, আপোনালোকে নিশ্চয় আহিছে ইয়ালৈ। আৰু ইয়াতে চলি আছে মেডাম মেফিৰ উপলক্ষে দীপলিনা ডেকাৰ সংগীত অনুষ্ঠান। আৰু ইয়াতে অকণমান প্ৰগ্ৰেম চাওঁ বুলি আহিলোঁ, কিন্তু ল'ৰাবোৰৰ যে ইমান হুলস্থুল কিয় যে ক'ব নোৱাৰোঁ আৰু মানে। তথাপিও পাৰ পৰা 4-5টামান গান শুনিলোঁ আৰু গান শুনাৰ পিছতে আমি আকৌ উভতনি যাত্ৰা কৰিলোঁ। কিন্তু উভতনি যাত্ৰাত আমাৰ বহুত বেছি অসুবিধা হ'ল। মানে কি হ'ল জানেনে, গাড়ীখন বহুত টাইম যে এনেকৈয়ে ফচি থাকিল, মানে ইমান বেছি জাম কি ক'ম বা। আৰু তাতে বৰষুণৰ প্ৰতাপত যে ৰাস্তা একেবাৰে গেলি গৈছে, মানে একদম পূৰা বোকা, গাড়ী যে একেবাৰে অৱস্থাই নাইকিয়া হৈ গৈছে। তাৰপিছতে মিষ্টাৰৰ বাহঁতৰ ঘৰত ভাত খাই মেলি ৰাতি আহি আকৌ ঘৰ পালোহি। কিন্তু পিছদিনা ৰাতিপুৱা এয়া মোৰ অৱস্থা, মানে গাড়ীখন ইমান বেছি লেতেৰা হৈ আছে, গতিকে মই অকণমান চাফ কৰি দিলোঁ। ঠিক আছে, বাই।